স্বামী কাৰোবাৰ ঢুকাব পাৰে, কাৰোবাৰ ভাৰ্যা ঢুকাব পাৰে। সেইকাৰণে স্বামী বা ভাৰ্যাগৰাকী অপৰাধী। বংশৰ কোনোবা এজন মানুহ মৰিলে বাকীসকলক এবছৰলৈকে নামঘৰলৈ সোমাবলৈ নিদিয়া, নাম প্ৰসংগ ভকতৰ লগলৈ যাবলৈ নিদিয়া, কাণত চেলেং গামোচা ল'লে ভকত নহ'বও পাৰে যদি ভকতৰ গুণবিশিষ্ট নহয়। মনত ৰাখিব কথাটো। গতিকে এজন সাংসাৰিক মানুহ আপোনাৰ বংশ পৰিয়াল হয়, তেজৰ সম্পৰ্ক আছে, আপোনাৰ উন্নতি হোৱা ভাল নাপায়, আপোনাক হিংসা কৰে। সেইজন আমি যিকোনো কথা কওঁতে বা প্ৰশ্ন কৰোঁতে আমি সাৱধান হ'ব লাগে যে মই কৰা প্ৰশ্নটোৰে যাতে আনক আঘাত সানিব লগা নহয়, মই কৰা প্ৰশ্নটোত যাতে কিবা উদ্দেশ্য প্ৰণোদিত হ'ব নালাগে। গতিকে সামগ্ৰিকভাৱে সকলোৰে উপকাৰ হোৱা প্ৰশ্ন আমি কৰিব লাগে আৰু আমি কোৱা কথাবিলাকে আনৰ উপকাৰ কৰিব লাগে, কাকো অপকাৰ কৰিব নালাগে। তাৰ প্ৰতি আপোনালোকে অনাগত দিনত সাৱধান হ'ব। তেখেতৰ নামটো মই নাপালোঁ, যি কি নহওক তেখেতে প্ৰথম প্ৰশ্নটো কৰিছে, সাংসাৰিক হৈ প্ৰকৃত ভকত হোৱাটো সম্ভৱনে? এই কথা মই ইতিমধ্যে কৈছোঁ যে আমাৰ 4 আশ্ৰমৰ ভিতৰত গৃহাশ্ৰমেই সৰ্বশ্ৰেষ্ঠ বুলি কৈছে গুৰুজন। আজি আমাৰ গৃহাশ্ৰমত থকা কোন মানুহ সাংসাৰিক নহয়? সংসাৰৰ যিখিনি নীতি আদৰ্শৰ মতে আমি চলি আছোঁ। সংসাৰ নকৰিলে আমাৰ জীৱনৰ সাৰ্থকতা নাই। কিয়? আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় কৰিব লাগিব এই কথা আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। আমাৰ এইটো ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, কি কাৰণে আমি বিবাহ কৰিব লাগে? হয়নে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? আজি এই চিৰিপুৰীয়া নকটানি গাঁৱত বহুত পিতৃ মাতৃয়ে এটা পৰিয়াল আৰু গৃহস্থ হিচাপে বসবাস কৰি আছে। পিতৃ মাতৃ গুচি যোৱাৰ পিছত তেওঁলোকৰ অনাগত দিনত তেওঁলোকৰ বংশ এৰি থৈ যাবৰ কাৰণে সেই ঘৰত আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। গতিকে সাংসাৰিক হ'লেই যে ভকত হ'ব নোৱাৰে, এইটো কোনো শাস্ত্ৰই কোৱা নাই। মই কৈছোঁ যে আপুনি বিষয়তে থাকক, পদুম ফুলৰ দৰে থাকক, গৃহাশ্ৰমতে থাকক, কাছৰ দৰে থাকক। আমাৰ ভাগৱতে সেই দৰ্শন দিছে। গতিকে বাপৰ এই প্ৰশ্নটো যে সাংসাৰিক হ'লে ভকত হ'ব নোৱাৰা কোনো বাধা থাকিব নোৱাৰে। মাত্ৰ ঈশ্বৰৰ নাম ল'লেই ভকত হয়। কাণত চেলেং গামোচা ল'লে ভকত নহ'বও পাৰে যদি ভকতৰ গুণবিশিষ্ট নহয়। মনত ৰাখিব কথাটো। গতিকে এজন সাংসাৰিক মানুহ ভকত হ'ব পাৰিব যদি ঈশ্বৰৰ গুণনাম লয়, ঈশ্বৰৰ প্ৰতি ভক্তি থাকে। এইটো হ'ল প্ৰথম উত্তৰ, মনত ৰাখিব। দ্বিতীয় প্ৰশ্ন এটা কৰিছে, আজিকালি বহুতো ক্ষেত্ৰত ধাৰ্মিক গুৰুক ভগৱানৰ শাৰীত ৰখা হয়, অৰ্থাৎ গুৰু ভগৱানৰ ৰূপ হয় নেকি? যিজনে অন্ধকাৰ, ৰু পোহৰ, যিজনে আমাৰ অজ্ঞানতা আঁতৰাই পোহৰ বিলায়। এক অক্ষৰং য়দি গুৰু শিক্ষং নিবেদয়ত পৃথিৱীত নতং দ্ৰব্যং যত য়ত্ৰা অৰিণী ভৱেত। মনত ৰাখিব, বেদে কৈছে যিজন গুৰুৱে এটা শিক্ষা দি আমাক জ্ঞানৰ পোহৰ দিলে, আমাৰ হাতত এনেকুৱা বস্তু নাই যাক দি আমি সেই গুৰুৰ ঋণ পৰিশোধ কৰিব পাৰোঁ। গতিকে গুৰু বুলি কওঁতে আমাৰ নিৰ্দিষ্ট কাৰোবাক কোৱা নাই। যিজনৰ জ্ঞানে উপদেশে আনক উপকাৰ সাধন কৰে, সেইজনে ইষ্ট, সেইজনে মিত্ৰ, সেইজনে বন্ধু, সেইজনে গুৰু, সেইজনে ঈশ্বৰ। যিজনে আমাক সৎ উপদেশ দিয়ে,
ভক্তিৰ জ্ঞান দিয়ে, আমাৰ উন্নতিৰ কামনা কৰে, সেইজন ইষ্ট মিত্ৰ বন্ধু বান্ধৱ গুৰু ঈশ্বৰ সদৃশ। মনত ৰাখিবি, আপোনাৰ বংশ পৰিয়াল হয়, তেজৰ সম্পৰ্ক আছে, আপোনাৰ উন্নতি হোৱা ভাল নাপায়, আপোনাক হিংসা কৰে, সেইজন শত্ৰু। বংশৰ সম্বন্ধ থাকিব পাৰে, কিন্তু তেওঁ মানে আনৰ উন্নতি হোৱাটো সহ্য কৰিব নোৱাৰে, সেইজন কেতিয়াও গুৰুৰ আসনলৈ আহিব নোৱাৰে। গতিকে গুৰুজন যিয়েই আমাৰ মানে অজ্ঞানতা আঁতৰাই জ্ঞানৰ পোহৰ দিয়ে, সেইজনক আমি গুৰু জ্ঞান কৰিব লাগে, ঈশ্বৰ জ্ঞান কৰিব লাগে। মনত ৰাখিব কথাটো, সেইজনেই ঈশ্বৰ যিজনে আপোনাৰ সৎ কামনা কৰে, মংগল কামনা কৰে, আপোনাক সৎ উপদেশ দিয়ে। আমাৰ বেদৰ মতে সেইজন গুৰু বুলি কৈছে। 3 নম্বৰত কৈছে, সমাজত বিধৱা এগৰাকীয়ে সামাজিক কৰ্মত বাধা কি লিখিলে এইটো, বাধাগ্ৰস্ততাৰ সন্মুখীন হয়, কিন্তু এই ক্ষেত্ৰত এজন পুৰুষ সামাজিকভাৱে মুক্ত হৈ থাকে। সমাজত এই বিভেদৰ সমাধান আছেনে? নিশ্চয় আছে, কিয় নাই? যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। বেদে কৈছে য'ত অপায় থাকে তাত উপায়ৰ ব্যৱস্থা ভগৱানে ৰাখিছে, কিন্তু আমাক কোনেও কোৱা নাই যে এগৰাকী বিধৱা মানুহ কোনো কৰ্মৰ মানে উপযোগী নহয় বুলি। এইটো প্ৰকৃতিৰ নিয়ম। স্বামী কাৰোবাৰ ঢুকাব পাৰে, কাৰোবাৰ ভাৰ্যা ঢুকাব পাৰে, সেইকাৰণে স্বামী বা ভাৰ্যাগৰাকী অপৰাধী হৈ যাব। ক'ত আছে এইটো নিয়ম? এইটো নিয়ম যদি আপোনালোকে আছে, আজিৰ পৰাই নাইকিয়া কৰি দিয়ক। মনত ৰাখিব কথাটো, কোনো বেদত এইটো কথা নাই। প্ৰকৃতিৰ নিয়মক আপোনালোকে হস্তক্ষেপ কৰিবলৈ যোৱাটো বহুত দুখৰ কথা। প্ৰকৃতিৰ নিয়ম, জন্মিলে এদিন মৰিবই লাগিব। সি ভাৰ্যাও হ'ব পাৰে, স্বামীও হ'ব পাৰে, পুত্ৰও হ'ব পাৰে, কন্যাও হ'ব পাৰে। গতিকে কোনোবা এজন মৰিলেই যে তাৰ কাৰণে আন এজন দায়ী হ'ব, সেইটোতো নহয়, সেইটোতো নহয়, সেইটো ক'তো দিয়া নাই যে আপোনাৰ জীৱই কৰ্মফল অনুসৰি যিমান পুণ্য লৈ আহিছে সিমান দিন ভোগ কৰাৰ পিছত তেওঁ যাবই লাগিব, তেওঁকতো নাৰাখে। কিন্তু জীৱৰতো মৃত্যু নাই, দেহৰহে মৃত্যু আছে। গতিকে এজন মৰিলে আনজন অপৰাধী হ'ব নোৱাৰে। মনত ৰাখিব কথাটো, আপোনালোকে বেদৰ বিৰুদ্ধে নাযাব দেই, অপৰাধ হৈ যাব। কিন্তু এইবোৰ বাপ আপোনালোকৰ কিছু কিছু সমাজত এনেকুৱা পৰম্পৰা কিছুমান চলি আছে। আমি অসমৰ বিভিন্ন প্ৰান্তত গৈ আমি এনেকুৱা প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। এনেকুৱাও বহুত সমাজ আছে যে বংশৰ কোনোবা এজন মানুহ মৰিলে বাকীসকলক এবছৰলৈকে নামঘৰলৈ সোমাবলৈ নিদিয়া, নাম প্ৰসংগ ভকতৰ লগলৈ যাবলৈ নিদিয়া, এনেকুৱা নিষেধাজ্ঞা বহুতৰ সমাজত আছে। সেইবোৰ যদি আছে আপোনালোকে এৰিব লাগিব দেই, কাৰণ পৰম্পৰাবিলাক ধৰ্ম নহয়। মহাপুৰুষ শংকৰদেৱে কৈছে, পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰাটো হৈছে এটা এটা সময়ত মানি চলা নিয়ম। ই গতিশীল, স্থিতিশীল নহয়। ইতিহাসে আমাক দেখুৱাইছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে যেতিয়া ঘৰ বনাব নাজানিছিল, আমাৰ উপৰি পুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া মানুহে কেঁচা মঙহ খাইছিল। আজিৰ দৰে যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি বাৰু? নাখায়, কাৰণ সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। পৰম্পৰা সদায় একেদৰে নাথাকে। শংকৰদেৱে কৈছে চব পৰম্পৰা এৰিবও নালাগে আৰু চব পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, বিজ্ঞান আছে আৰু দৰ্শন আছে, সেইবোৰ শাশ্বত পৰম্পৰা। মানুহ জাতি থকালৈকে, পৃথিৱীত থকালৈকে সেই নিয়ম আমি মানি চলিব লাগে।
যিবিলাক পৰম্পৰাত এইবিলাক বস্তু নাই, যেনে বংশৰ মানুহ এজন মৰিলে এবছৰলৈকে সোমাবলৈ নিদিয়া, এইটো কোনো শাস্ত্ৰসন্মত কথা নহয়। যদি তেওঁৰ ঘৰত আকৌ পিছৰ এবছৰ পিছতে যদি আকৌ মৰে, আকৌ যদি এবছৰলৈ দিয়ে, তাৰপিছত যদি এজন মৰে আকৌ যদি দিয়ে, তেওঁ দেখোন ভক্তিৰ পথৰ পৰাই বিৰত হৈ যাব। সেই জীৱটোকে দেখোন আপোনালোকে সমাজে বিপথে পৰিচালিত কৰা হ'ব। এইটো ক'তো নাই দেই, এইটো শাস্ত্ৰসন্মত দিশ নহয়। গতিকে আমাৰ 10 দিনত দহা, 11 দিনত কাজ, 12 দিনত তৈলস্পৰ্শ কৰিলে জীৱৰ সংস্কাৰী কামটো সিমানতে শেষ হয় বেদৰ মতে। কোনোবাই 15 দিনীয়া, 11 দিনীয়া, 16 দিনীয়া, সেইটো বেলেগ কথা। কিন্তু আমাৰ বেদৰ মতে 12 দিনৰ পিছত আৰু আমাৰ দেহৰ সংস্কাৰ নাথাকে। মৃত্যু জীৱৰ নহয়, দেহৰহে মৃত্যু। দেহটো মানে যেন সামৰ ৰাজে হয়হস্তি ৰথে সুৰয় ৰাজা বোলাই, কালে প্ৰাণ গৈলে সিহিটো শৰীৰ হুৱে 20টা পলু চাই। কোনোবা সামাজিক নিয়ম পুতি থোৱা আছে, পুতি থ'লে পলু হ'ব, নদীত পেলাই দিলে 20টা হ'ব, চৰাই চিৰিকটিয়ে খাব, আৰু পুৰি পেলালে ছাই হ'ব, বছ সিমানেই। এইটোক লৈ যাতে আমি এনেকুৱা ধৰা বন্ধা নিয়ম আপোনালোকৰ ক'ৰবাত যদি আছে, আপোনালোকে সংস্কাৰ কৰিব দেই আলোচনাৰ মাজেদি। এইটো আমাৰ মানে এই পৰম্পৰাবিলাক আমাৰ মানে শাস্ত্ৰসন্মত নহয়। তাৰপিছত 4 নম্বৰত এটা প্ৰশ্ন কৰিছে, যুৱ উশৃংখলতাৰ মুক্তিৰ বাবে ভাগৱতৰ ভূমিকা কি? এই বিষয়েটো আজি গোটেই দিনটোৱে আলোচনা কৰা হ'ল যে আমাৰ উঠি অহা প্ৰজন্মক আমি পুথিগত ডিগ্ৰীয়ে প্ৰকৃত মানুহ কৰিব নোৱাৰে। আজি আপোনালোকে দেখিছে যে শৈক্ষিক দিশত মানুহ বহুত আগবাঢ়ি গৈছে, অৰ্থনৈতিক দিশত বহুত আগবাঢ়ি গৈছে, পকা ঘৰ বহুত বেছি হৈছে, ঘৰে ঘৰে গাড়ী মটৰ হৈছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে, সুন্দৰ পৰিৱেশত আছে। শংকৰদেৱে কৈছে দামী আহাৰ খালেই, দামী পোছাক পিন্ধিলেই, গাড়ী মটৰত ঘূৰিলেই, পকা ঘৰ বেছি হ'লেই, শিক্ষাত আগবাঢ়ি গ'লেই এটা পৰিয়াল, এখন সমাজ, এটা জাতি, এখন দেশ আগবাঢ়িছে বুলি ক'ব পৰা নাযায়, যেতিয়ালৈকে আমি আধ্যাত্মিক আৰু নৈতিক দিশটো তাৰ লগত যোগ কৰি দিব নোৱাৰিম। গতিকে আমাৰ যুৱ উশৃংখলতা তেতিয়াই নাইকিয়া হৈ যাব। আজি উঠি অহা যুৱকবিলাকে ভাগৱত শুনিবলৈ নাহে, বা আমি অনাৰ পৰিৱেশ সৃষ্টি কৰা নাই। যুৱকসকল আজি যুৱক হৈ আছে, কাইলৈ কিন্তু তেওঁলোকে সংসাৰ কৰিব লাগিব। আমাৰ গুৰুজনাৰ দৰ্শন মতে 60-70 বছৰৰ ওপৰৰ ভকত বৈষ্ণৱতকৈ ডেকা গাভৰুবিলাক ভাগৱত শুনিবলৈ বেছি আহিব লাগে। কিয়? মহাপুৰুষে এটা উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে, পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব, মুখ দেখয় দৰ্পণ চাই। আজি ইয়াত বহি থকা কোনে বাৰু দিনটোৰ ভিতৰত এবাৰ হ'লেও আইনাখন নোচোৱা কোনোবা আছে নেকি বাৰু? আমি প্ৰত্যেকে দিনটোত এবাৰ হ'লেও আইনাখন গা পা ধুই হ'লেও চাওঁগৈ। কিয় চাওঁ বাৰু? যে আইনাখন চালে আমাৰ নিজৰ প্ৰতিবিম্বটোৰ কথা আমি জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোঁ নে, কলাই হৈছোঁ নে, শকতেই হৈছোঁ নে, ক্ষীণাইছোঁ নে, মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালে মই জানিব পাৰোঁ আৰু তাৰ প্ৰতিকাৰৰ ব্যৱস্থা লওঁ। এতিয়া আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চায়? আপুনি লক্ষ্য কৰিবচোন। কাৰোবাৰ ঘৰত যদি ডেকা গাভৰু ল'ৰা ছোৱালী আছে, নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে, সিহঁতে 60-70 বছৰীয়া বুঢ়া বুঢ়ীসকলতকৈ আইনাখন বেছিকৈ চাই থাকে। কিয়? তেওঁলোকৰ চেহেৰাটো ভাল হৈ আছেনে নাই তেওঁলোক সদায় সজাগ হৈ থাকে। যেনেকৈ ডেকা গাভৰু বা নৱদম্পতীসকলে আইনাখন বেছিকৈ চায়, ঠিক তেনেকৈ আমি ডেকা ল'ৰা বা নৱদম্পতীসকলক ভাগৱত শুনিবলৈ বেছিকৈ মাতিব লাগে। আজি ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানে দম্পতীয়ে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। পুথিগত ডিগ্ৰী তেওঁলোকে একেবাৰে হায়েষ্ট ডক্টৰেট উপাধি লৈছে, ডাক্তৰ ইঞ্জিনিয়াৰ অৱশ্যে হৈছে, কিন্তু বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। যেনে
কাৰোবাক এটা লাগে ল'ৰা পাই এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী পাই এটা ল'ৰা। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে ডেকা গাভৰুবিলাক বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে। আমাৰ ভাগৱতত গুৰুজনাই কৈছে ভগৱন্ত আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে। কি কাৰণে আছে? যাৰ যি ভাৱ ভাৱনা পূৰণ কৰে, যাৰ দৃষ্টি ভাৱনা জয়িছ সিদ্ধি ভৱতি। ভগৱানে কৈছে ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। মই তোমাৰ হৃদয়তে আছো, কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে ভাগৱতত মই লিখি থৈ আহিছো। ভাগৱত পঢ়ি তুমি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিব। পুথিগত ডিগ্ৰীয়ে পাৰ্থিৱ ধন সম্পত্তিয়ে আপোনাৰ মনৰ কামনা পূৰণ কৰিব নোৱাৰে। মনত ৰাখিব কথাটো। আজি বহুত ডিগ্ৰীধাৰী মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কিয়? তেওঁলোকে ভাগৱতৰ নিয়ম নাজানে। গতিকে অভকতো ভকত হৈ যাব যদি সাধুৰ সংগ পায়, আৰু কেতিয়াবা ভাল মানুহ বেয়া হৈ যাব যদি বেয়াৰ সংগ পায়। জীৱৰ দুৰ্ভেদ্য পাশ সংগক কয়, কিন্তু দুৰ্জনৰ সংগ তেজি বেলা কয়। আমি জীৱনত ভাল হ'বলৈ হ'লে বেয়া সংগ ত্যাগ কৰিব লাগিব। সেই সংগ নীতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰ দেৱে হৈ মুখ, তেতিয়া মুক্তিৰ পথটো সূচনা হৈ যাব। গতিকে আমাৰ ডেকা গাভৰুসকলে উশৃংখলতাৰ পৰা যুৱ উশৃংখল, আজি ডেকা গাভৰুবিলাকে ভাগৱত নুশুনাৰ কাৰণে মনৰ কবলত পৰি নাখাবলগীয়া খাইছে। নিচাযুক্ত ভাগ্য, ড্ৰাগছ, মদ, ভাং ইত্যাদি খাইছে, যাৰ কাৰণে তেওঁলোকে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। সেই ডেকা গাভৰুবিলাকক যদি আমি ভাগৱতৰ মাজলৈকে আনিব পাৰোঁ, কোনো ডেকা ল'ৰা গাভৰু ছোৱালী 100 বছৰৰ আগত মৰিব নালাগে, চব আয়ুস বাঢ়ি যাব। মনত ৰাখিব কথাটো। গতিকে যুৱ উশৃংখলতা আপুনি নাইকিয়া হৈ যাব। গতিকে আমি মনক সংযম কৰিব লাগিব। সেইকাৰণে মই আৰম্ভণিতে আলোচনা কৰিছোঁ, অৰ্জুনক কৈছে তুমি মন সদাচাৰ কৰা। দুৰাচাৰ মনৰ কবলত পৰি তুমি স্বাস্থ্য কেতিয়াও সুন্দৰকৈ ৰাখিব নোৱাৰিবা, আয়ুস কেতিয়াও বঢ়াব নোৱাৰিবা। গতিকে আমি উঠি অহা যুৱকসকলক, যুৱতীসকলক যদি আপোনালোকে এই নামঘৰলৈ গাঁওখনত থকা BA পাছ, MA পাছ, হাই ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা ছোৱালীক মানে এটা কৰ্ম আঁচনি কৰক। সপ্তাহত, পষেকত, মাহেকত, বন্ধ দিনত হওক বা কোনো মানে হেৰিয়াৰ সুবিধা দিন অনুত মানে যেতিয়া হয়, পুৱা হয়নে বন্ধ দিনত হয়নে সন্ধ্যা কৰিব পাৰে, আপোনালোকে গাঁৱৰ মানুহে আলোচনা কৰক। কৰি সেই ডেকা গাভৰু গাঁওখনত থকা শিক্ষিত যুৱক যুৱতীসকলক ভাগৱত পঢ়িবলৈ আপোনালোকে সুবিধা দিয়ক। তেওঁলোকে যেতিয়া নিজে ভাগৱত পঢ়িব, অহা সপ্তাহৰ ৰবিবাৰে গধূলা যাদৱে 1 অধ্যায় পঢ়িব, প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় পঢ়িব, মাধৱে ব্যাখ্যা কৰিব লাগিব। এজন MA, এজন BA। অহা সপ্তাহত কল্পনাই পঢ়িব লাগিব, মাধৱীয়ে ব্যাখ্যা কৰিব লাগিব। আপোনালোকে দিয়ক, কৰ্ম আঁচনি লওক। তেতিয়া তেওঁলোকে গৈ নজনা সুৰ শিকি ল'ব, নজনা কথা জানিবৰ কাৰণে অনুৰাগী হৈ যাব। আজি আমি সমাজে তেওঁলোকক সেই সুবিধা নিদিয়াৰ কাৰণে এনেকুৱাও আছে, ডেকা গাভৰুৱে ভাগৱত চাব নাপায়, চুব নাপায়, পঢ়িব নাপায় ইত্যাদি। আমাৰ মানে ধৰ্ম বিৰোধী বা আমাৰ বেদ বিৰোধী পথেৰে আমি আজি তেওঁলোকক আঁতৰাই ৰাখিছোঁ, যাৰ কাৰণে উশৃংখলতাৰ সন্মুখীন হৈছে। তেওঁলোকে নিয়মবোৰ নাজানে। গতিকে ভাগৱতত চব নিয়ম বান্ধি থৈছে, প্ৰধানকৈ 8 প্ৰকাৰ দেই। এইবোৰ ব্যাখ্যা কৰিবলৈ বহুত সময় লাগিব, মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই নিয়মখিনি যদি আমি শিকি ল'ৰা ছোৱালীক যদি শিকাব পাৰোঁ, আপোনালোকৰ গাঁৱৰ কোনো যুৱক যুৱতী 100 বছৰৰ আগত মৰিব নালাগে, চব আয়ুস বাঢ়ি যাব, চবৰে স্বাস্থ্য ভাল হৈ যাব, চবেই উশৃংখলতাৰ পৰা মুক্ত পথলৈ গুচি আহিব। মাত্ৰ আমি ভাগৱতমুখী কৰিব লাগিব, ভক্তিমুখী কৰিব লাগিব। আমাক পুথিগত ডিগ্ৰীয়ে মানুহ কৰিব নোৱাৰে, আমাক বিপদৰ পৰা মুক্ত কৰিব নোৱাৰে। ভক্তি বিনে চব মিছা বুলি কৈছে, আন যত সবে মিছা ভক্তিৰ অভাৱে। মই চমুকে এইকেইটা কথা উত্তৰ দিলোঁ।